Hi, quoi? Hey. Hello, guys. Good evening. কৈ দিয়া. কৈ দিয়া. হেল্ল' গাইজ গুড ইভিনিং আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ইভিনিঙৰ পৰা আৰু সদায় দিম বুলি ভাবি থাকোঁ ভিডিঅ' কিন্তু দিবলৈ পৰা নাই চ' আজিৰ পৰা সদায় দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে সকলোৱে চাব মোৰ ভিডিঅ'টি আৰু এতিয়া ষ্টাৰ্ট কৰিম কি কৰিম চ' চাই থাকিব ভিডিঅ'টো ষ্টাৰ্ট কৰিম কিটচেনৰ পৰা এতিয়া কিটচেন চ' এতিয়া চাহ খাই ল'ম তাৰপিছত ষ্টাৰ্ট কৰিম ভাত পানী ঘৰত আলহী আহি গ'ল এয়া কথা পতা শুনিছে চাগে আৰু ইফালে বহাইছোঁ ভাত আৰু এয়া দালি এয়া লাও আৰু এইফালে মাংস বিলাহী কাটি তাৰপিছত এইফালে আলু আছে আৰু আগতীয়াকৈ আলু ফ্ৰাই কৰি দিছোঁ যিহেতু আলহীবোৰ আপঙৰ লগত খাব নিজৰ ঘৰৰে আলহী আৰু লগতে এইফালে দালি বহাই থৈছোঁ আৰু লগতে ভাইটি এজন আছে তেওঁৰ কাৰণে চাহ বনাই আছোঁ তাৰপিছত এতিয়া ধুনুৰ লগত অলপ খেলিব আহিলোঁগৈ চোৱা মই যাম আৰু এতিয়া হাই কোৱাচোন হেল্ল' বোলো কোৱা এই আলহী গ'লগৈ আলহীবোৰক মায়ে আপং দিলে এতিয়া নিজৰ কাৰণে খাবলৈ চিকেন বনাওঁগৈ চ' ভিডিঅ'টো চাই থাকিব সেয়া হৈ গ'ল ভাজি আৰু দালি হটকেছত ভৰাই লৈছোঁ একেবাৰে যিহেতু মানুহবোৰ নাই ঘৰত মানে পাপা নাই মই আৰু মায়ে আছোঁ আৰু ভাবিলোঁ চব মানে ধুই পখালি একেবাৰে আজৰি হৈ লওক সেইটো কাৰণে ধুই আছোঁ এতিয়া তাৰপিছতে খানাটো খাম আৰু সেয়া মায়ে ধুনুক লৈ আছে ভাত পানী হৈ গ'ল বনাই এতিয়া আমি খাম আৰু পাপাক ৰৈ আছোঁ পাপা মামাহঁতৰ ঘৰলৈ গ'ল চ' সোনকালে আহিলে ভাল আৰু ধুনুক খুৱাই ল'ম তাৰপিছত আমি খাম আৰু ভাত এয়া বিচনা ধুনু হৈ গ'ল আমাৰ ধুনুৱে হৈ গ'ল আৰু এতিয়া ফেনখন লগাই দিম অলপ এয়া চলি গ'ল ধুনু এতিয়া শুই থাকিব আমাৰ আৰু ভাত খামগৈ চাই থাকিব আৰম্ভ কৰিম এতিয়া খাবলৈ এয়া দেখিছে জাষ্ট চিম্পলকৈ আৰু নালাগে আৰু হ'ল আৰু ইয়াতে চব দি থৈছোঁ মই লাগে যদি পাছত লৈ ল'ব তাৰপিছত এয়া তিনিটাহে মানুহ ঘৰত মানুহ নাই বৰ বৰিং লাগিছে আৰু দেই বেয়া লাগে আৰু মানুহ নাথাকিলে তাৰপিছত আৰু এতিয়া পাপাও নাই ক'ত গ'ল ফুৰিবলৈ আলহীৰ লগত পাপাৰ ভাত থৈ দিছোঁ চৰিয়া এটা আনিব লাগিছিলে ডাঙৰ চৰিয়া ঢাকি থ'বলৈ তাৰপিছত এয়া আমাৰ ফুল কেনেকুৱা লাগিছে জনাব ধুনীয়া লাগিছে বাৰ কালেকশ্যন হয় দেই আৰু সেইটো হ'ল গান শুনা মাজে সময়ে আমি গান শুনো আৰু সেয়া এতিয়া খাম আৰু চ' বাই বাই পাছত লগ পাম খাই বৈ
আমাৰ চাংঘৰ আছে আৰু পাপা আহিলেগৈ, পাপাৰ লগত বাট্টা আহিছেগৈ। চ' তেওঁলোকে চাংঘৰত ভাত খাই আছে, অলপমান দেখুৱাই দিম আৰু ব'লক। হেল্ল' গাইজ, কাম চাম শেষ কৰি এতিয়া নিজৰ ৰুমলৈ আহিলোঁগৈ। চ' ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাব আৰু আশা কৰোঁ আপোনালোকে সকলোৱে চাব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ কৰি দিব। আৰু ভাবিছোঁ যে ডেইলি ব্লগ কৰিম বুলি, যদি আপোনালোকে চাই দিয়ে মোৰ ভিডিঅ'বোৰ। চ' আজিলৈ গুড নাইট, কাইলৈ ৰাতিপুৱা লগ পাম আকৌ।